ইমান দামী প্ৰডাকশ্যন আপোনাৰ কি এচিষ্ট নাই নেকি? ইমান দামী প্ৰডাকশ্যন চবেই এচিষ্টেণ্ট মোৰ আজি 19টা এচিষ্টেণ্ট ন স্পট বয় এটাও নাই। দুখ লাগিছে নিজে বাঁহ কাটিছে ইমান দামী প্ৰডাকশ্যন মানে এইটোৰ কাৰণে এই গানটোৰ কাৰণে বেচিকেলি আমাৰ গানটো গাইছে নয়নজ্যোতি শইকীয়া নয়নজ্যোতি গগৈ। কিছু কথা আপোনালোকক শুনাব নোৱাৰি গতিকে মিউট কৰি দিবলগীয়া হৈছে, ক্ষমা কৰিব। কিন্তু প্ৰডাকশ্যনটো দেখি গম পাইছে স্পট বনাই মানুহ নাই। লিপসিং গৈ আছে মাল গৈ আছে। ফ্লেশবেক এডাল ধৰি দিয়ক, পকেট ধৰি দিয়ক। পেন বহুত হাঁহি ধেমালিৰ মাজতে এইবাৰ আমাৰ ভিডিঅ' ডিৰেক্টৰ মলজিৎ দাই গোটেই গীতটিক কোৰিঅ'গ্ৰাফি আৰু ডিৰেকশ্যনৰ বিষয়ে আমাক বুজাইছে আৰু আমি সকলোৱে মন দি শুনিছোঁ। আৰু লগে লগেই আৰম্ভ হৈ গ'ল আমাৰ গীতটিৰ ৰিহাৰ্চেল। ৰিহাৰ্চেল বুলি কোৱাৰ কাৰণে আপোনালোকে চাগে অকণমান কনফিউজ হৈ গ'ল। কনফিউজ নহ'ব, কাৰণ এই গীতটিৰ এটা বিশেষত্ব আছে যে এই গীতটিত মাত্ৰ এটা শ্বট, মানে আনকাট। কুকিলে গৈ থাকিলে আমি কাপোৰ ওলালো আমিও এতিয়ালৈকে থাকিব লাগিব অলপমান আছে, বেছি নাইতো। কোনে উঠাব সেইটো কৈ দিয়ক। মই উঠাম
সেয়া ডাইৰেক্টৰ এক্টৰ কোৰিঅ'গ্ৰাফাৰে আমাৰ প্ৰপাৰ্টি উঠাই আছে। দেখি ভাল লাগে, সকলোবিলাক ইমান কৰ্মী, কামৰ প্ৰতি কিমান শ্ৰদ্ধা এওঁলোকৰ। চিদ অনুভৱ এতিয়া ব্যাখ্যা কৰিব নোৱাৰো। নহয়, তোমাৰ যে এই গানটো ৰিলিজ হোৱাৰ পিছত যে তুমি উভতি চাবলগীয়া নহ'ব, তাৰ বিষয়ে তুমি কি ক'ব বিচাৰা? খুবেই আশাবাদী গানটোক লৈ। নয়নৰ গান খুব ভাল লাগিছে আৰু এই পুৰা ওলাই আছে নাজানো আৰু কি হয়। এতিয়া মই ছাৰৰ পৰা বাই ল'ব লাগিব যে সিদ্ধান্ত এই গীতটি ৰিলিজ হোৱাৰ পাছত যে উভতি চাবলগীয়া নহ'ব। সি বহুত ওপৰলৈ গুচি যাব, বেলেগ এটা পজিশ্যন পাই যাব। সি এনেকুৱা এটা পজিশ্যন পাব গানটো ৰিলিজ হোৱাৰ পিছত সি নিজেও ভাবিব পৰা নাই। আৰু নয়নে মুঠতে আপোনালোকক শুনাব নোৱাৰি। ये काम किसने किया? हाँ हाँ, ये काम मैंने किया है। मैंने अपनी जमीन को बेचा है। मैं उसका खून पी जाऊंगा। ৰ'ব আচৰিত নহ'ব, এয়া আমাৰ গীতৰ দৃশ্য নহয়, শ্বুটিঙৰ মাজতে কৰা অকণমান ধেমালিহে। এয়াও গীতৰ দৃশ্য নহয়, এইবাৰ আকৌ শ্বুটিঙৰ মাজতে ভাওনা। আৰু এনেকৈ হাঁহি ফূৰ্তি দুখ কষ্টৰ মাজেৰে পাৰ কৰিলোঁ আমি এটা গীতৰ শ্বুটিং। খুব কম দিনৰ ভিতৰতে মই কণ্ঠদান কৰা কলীয়া ডাৱৰ এই শীৰ্ষক গীতটি সমূহ অসমবাসী ৰাইজলৈ মুকলি কৰি দিম। আশা কৰিছোঁ আপোনালোকেও আদৰেৰে গ্ৰহণ কৰিব। ধন্যবাদ। ৰ'ব আমি শ্বুটিঙৰ মাজতে কৰা টিকটকটো আপোনালোকে উপভোগ কৰি লওক। ধন্যবাদ। ৰেবতী নেমু কুমলীয়া, ৰেবতী লাহে কৈছে পিবি, ৰেবতী লাহে কৈছে পিবি, ৰেবতী চকুলৈ জিম চিটি কি আহে।